গুড মৰ্নিং ফ্ৰেণ্ডছ, মিতালী এণ্টাৰটেইনমেণ্টৰ নতুন এটা ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া ভিডিঅ'টোৰ পৰা ষ্টাৰ্ট কৰি লৈছোঁ। আৰু আজি আহিছে ভিনদেউ, আজি নহয় বাৰু, হ'ল দুদিনমান ভিনদেউ অহা। আৰু আজি বোলে আমাক ভিনদেউ এটা স্পেচিয়েল ৰেচিপি বনাই খুৱাম বুলি কৈছে। সেইটো কাৰণে ভাবিছোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকক আগতে বাক দেখুৱাইছিলোঁ যে সেই বাৰে ভিনদেউ হয়, এগৰাকীয়ে বা আৰু এজনে ভিনদেউ ইয়াত। আৰু ভিনদেউৱেনো কি স্পেচিয়েল ৰেচিপি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া ব'লক তেন্তে মোৰ লগত আমাৰ পাকঘৰলৈ যাওঁ। আৰু এয়া এতিয়া আহিছোঁ পাকঘৰলৈ। এইজন আমাৰ ভিনদেউ দেই। আৰু ভিনদেউৱে আজি আমাক স্পেচিয়েল ৰেচিপি বনাই খুৱাম বুলি কৈছে। আৰম্ভ হৈছে আৰু এইফালে আদা নহৰু গুচাই আছে। আৰু এইফালে আৰু কণী আৰু আলু বইল কৰি লৈছে। আমাক একো কৰিব দিয়াই নাই, কেৰাহী চেৰাহী নিজে ধুই মেলি লৈছে। আমি ৰাতিপুৱা সাজৰ খালোঁ, খাই বৈ আজৰি পূৰা পেট ভৰ্তি। দুপৰীয়া সাজৰ আয়োজন কৰি আছে। সেয়া আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। এয়া আমাৰ বাইদেৱে এতিয়া কণী বাকলি গুচাই আছে। হেল্প কৰি দিছোঁ আৰু অলপ ন খাবলৈ। এতিয়া পূৰা এনেকৈ ফাল ফাল কৰি লোৱা হ'ল। আৰু নিমখ দিলে ন, এতিয়া কি ঘৰুৱা হালধি, বিলাহী, এইফালে পিঁয়াজ আৰু তেজপাত, আৰু এইফালে আদা নহৰু, এইফালে আৰু কেৰাহী পাতি থোৱা হৈছে। এইফালে কণী ফ্ৰাই হৈ গ'ল, এইফালে হৈ আছে। আৰু এইফালে আলু বইল, আৰু এইফালে মটৰ গুচোৱা হৈছে, মটৰ কেঁচা মটৰ। কণী আৰু আলু পিটিকি লৈছিলে যে ভাজি লৈছে এতিয়া প্ৰথমতে। এতিয়া ধনিয়া ছিঙিবলৈ যাওঁ বাৰীলৈ। আপোনালোক আজি আমাৰ সৰু বাৰীখন দেখুৱাম হা। ধনিয়া ছিঙিছোঁ, পালেং আছে, এইফালে ফ্ৰেঞ্চবিন দিয়া হৈছে। এইকেইটা ফ্ৰেঞ্চবিন প্ৰথম আহি পিনি মানুহজনে এনেই অকণমান অকণমানকৈ কোৰ মাৰি দিছিলে, তাতে মই দি দিছিলোঁ। ধুনীয়াকৈ ডাঙৰ হৈছে বাৰু, এতিয়া বৰষুণ জাকো দি দিছে ন। আৰু এইফালে বাইদেউহঁতে, মানুহজনে আৰু মানে ঘৰৰ সকলোৱে মিলি পিনি কৰিছে আৰু এইফালে খেতি। আৰু যে মই আপোনালোক আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ যে ষ্ট্ৰবেৰী ৰুইছিলোঁ আমি দুইজনীয়ে, বাইদেউ আৰু মই মিলি পিনি। এয়া চাওক ষ্ট্ৰবেৰী এয়া লাগিছে। আৰু এইফালেও ফুলিছে চাব হা, এইফালে ফুলিছে চাওক কি ধুনীয়াকৈ ফুলিছে, খাবলৈ হ'বই আৰু। আৰু এইফালে চাওক ৰ'জ, প্ৰথমজোপা মই এজোপা ৰুইছিলোঁ যোনদিনাখন মাহঁত আহিছিলে আমাৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে। সেইদিনাখনে মানে মানুহজনে, এইফালে মানুহ এজন গৈছিলে, সেই মানুহজনৰ পৰাই লৈছিলে, কিনি দিছিলে আৰু মোক, আৰু ৰুলোঁ। কিন্তু এটা দুখৰ কথা, এইটো ডালটো কেনেবাকৈ ভাঙিলে। কিন্তু এই ফুলপাহ ডাঙৰ হৈ হৈ গৈ আছে। সৰু থাকোঁতে অলপ বেছি ধুনীয়া হৈ আছিলে, এতিয়া ডাঙৰ হৈ আহিছে, তো পাহিবোৰ বেছি মানে লেৰেলি যাব আৰু লাহেকৈ। কিন্তু মোৰ ফুলতকৈ এনেকুৱা পাতবোৰে ভাল লাগে, যিহেতু এইবিলাক কেতিয়াও লেৰেলি নাযায়, সদায় ধুনীয়া হৈ থাকে, সতেজ হৈ থাকে, ভাল লাগে আৰু। ফাইনেলি আমাৰ ভিনদেউৰ এগ ৰেচিপি কমপ্লিট হৈ গ'ল বনাই মেলি, আৰু আপোনালোকক দেখুৱাইছোঁ হা, চাব এইফালে আছে। এতিয়া দুপৰীয়া চাহ খাম, বাইদেৱে চাহ বনাইছে, আমি খাম ইয়াত। চাহটো খাই লওঁ, তাৰপিছত ভাত খাম। ভাতো পাতি দিছোঁ ইয়াত, ৰাতিপুৱা ভাত অলপ আছিলে বাৰু, তথাপিতো আকৌ অলপ পাতি দিছোঁ একেবাৰতে। আৰু আজি আপোনালোকক ৰাতিলৈকে দেখুৱাই থাকিম কি কি কৰোঁ, আৰু সেইটো কাৰণে ভিডিঅ'টো পূৰা চাই থাকক। এইফালে বইল কণী, চালাড, এইফালে বন্ধাকবি চব্জি ৰাতিপুৱা বনোৱা, এইফালে ভিনদেউৱে বনাইছে কণী আৰু আলু তেনেকৈ পিঁয়াজ চিয়াজ দি, এইটো অলপ ফ্ৰাই টাইপ আৰু এইটো গ্ৰেভিটো। হেল্ল' ফ্ৰেণ্ডছ, ভাত পানী খালোঁ দুপৰীয়া, আৰু এতিয়া যাবলৈ ওলাইছোঁ থ্ৰেডিং কৰিবলৈ। পূৰা থ্ৰেডিং ওলাই গ'ল, আৰু মানুহজনো আহি পালেহি, আৰু তাকে যাবলৈ। এইফালে দেখিছোঁ নাই, আইনাত ওলাই আছা তুমি আকৌ। চেলাৰী ওলাই গ'ল, থ্ৰেডিং কৰিব যাব লাগে। এতিয়া যাওঁ আৰু আপোনালোকক দেখুৱাম কোনখন পাৰ্লাৰত থ্ৰেডিং কৰোঁ। মানে ইয়াত কৰা মোৰ এবাৰ 3rd টাইম হ'ব থ্ৰেডিং, ভালকৈ কৰে বাৰু। এইফালে গৈ আছোঁ পূৰা, এইখন কি ধুনীয়া চাওকচোন। এইফালে নদী, আৰু এইফালে থ্ৰেডিং কৰি ল'লোঁ, আৰু মানুহজন ৰৈ আছে বাহিৰত। আৰু প্ৰথম ইয়াতে থ্ৰেডিং কৰিছিলোঁ, কিন্তু নেক্সট বাৰ যেতিয়া কৰিবলৈ আহিছিলোঁ তাৰমানে, তেতিয়া বন্ধ আছিলে, কিন্তু বেলেগত কৰিলোঁ। আৰু ইয়াতে ভাল লাগে মোৰ, কি ঝৰ্ণাংগী বিউটি পাৰ্লাৰ, আৰু আহিব আপোনালোকে, জাপানতে আছে। এয়া
ওলাই গৈছোঁ আমি এতিয়া খোজকাঢ়ি আহি আছোঁ বাইকখন তাতে ৰখাই দিলোঁ থ্ৰেডিং চেডিং কৰি আৰু এতিয়া আহি আছোঁ ধন্যবাদ আৰু এতিয়া কি কৰিবলৈ আহিছোঁ নেইল পলিচ এটা ল'বলৈ আহিছোঁ ইয়াত ধুনীয়া কালাৰৰ নেইল পলিচ এটা লৈ লওঁ কম দামী ল'ম বাৰু বেছি দামী নলওঁ বেলেগ এখন দোকানলৈ আহিলোঁ এইখনত দোকানীয়ে নাই এয়া এতিয়া বজাৰলৈ আহিলোঁ এইফালে এতিয়া মই টেকেলি এটা লৈছোঁ টেকেলি ল'ম ডাঙৰ এটা লৈছোঁ দেই 50 টকীয়া লৈছোঁ এইফালে খাজানা থাকিব ইয়াত শ্ৰীমতীয়ে বজাৰত আজি টেকেলি কিনিলে পইচা গোটাব বোলে এইটো টেকেলি ডাঙৰ টেকেলি 50 টকা দি কিনিছোঁ এইটো ইয়াতে দোকানতে তাৰমানে আমি কিবা বস্তু ল'বলৈ ৰৈছোঁতো সেইকাৰণে 2 টকাটো ইয়াত ভৰাই দিওঁ কিমান হ'ব এইটো 1 কোটিমান হ'বনে এইটো পইচা 1 কোটিমান হ'ব ক'লৈ যাম লাডাখ যাম লাডাখ গৈ পেলাই টেকেলি কিনিলোঁ দেই এইটো পইচা গোট খাই যেতিয়ালৈকে ভৰ্তি হ'ব তেতিয়া যাম নেকি লাডাখত কি যায় নি মানুহ বেলেগত কোৱা গোৱা যাম মুম্বাই যাম কোৱা মই ফুৰাম তোমাক বা ৰাইজে হানিমুন হ'লে নিব বোলে মোক টেকেলিত পইচা গোটাই এহে তিৰোতা বা এতিয়া আহিছোঁ আমাৰ দোকানলৈ 56 সোণপৰা ৰোডৰ এইফালে আছে দোকানখন আৰু আপোনালোকে যদি ইচ্ছা কৰে আমাৰ দোকানলৈ আহিব আৰু যদি কোনোবা ছাবস্ক্ৰাইবাৰ আহে তেন্তে মোৰ কথা ক'ব আমাৰ দেউতা থাকে দোকানত চান বুক ষ্টল এইখন এইফালে ভিডিঅ' কৰিছোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ ঘৰলৈ আহিলোঁ আৰু এতিয়া চাহ বনাবলৈ লৈছোঁ বা ভিনদেউ আহিছে আৰু সকলোবোৰ আছোঁ আজি মানুহজনো আছে পলিথিনতে কটা হৈ গ'ল পিঁয়াজ নেমু এনেকৈ বায়ে বনাইছে আদা চাদা দি পিনি চাহৰ জুতি লৈছোঁ আমি এইফালে চাহ নাম আৰু মজা আছে খোৱা এইটো আমাৰ ল'ৰাটো কান্দিছে কেনেকুৱা পাইছে চানাটো এইফালে বাইদেউ এইফালে আমি ডাম্পলু এইফালে ভিনদেউ এইফালে বাই কি বনাইছা গাহৰি মাংস এইফালে গাহৰি ফাইনেলি গাহৰি ড্ৰাই ফ্ৰাই ৰেডি